নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকিতাই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন বছৰৰ প্ৰথম দিন, আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আজি চাগে অলপ বেলেগ দেখিছে, ধুনীয়াকৈ নতুন বছৰ বুলি সাজি কাচি আছোঁ। ভাবিছোঁ এটুকুৰা পবিত্ৰ স্থানৰ পৰা আহোঁ, ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এয়া আমাৰ যোৰহাটৰ গড়মূৰ ৰোড, য'ত ইঞ্জিনিয়াৰিং কলেজ আছে। আমি সেইটো ৰাস্তা দি এতিয়া গৈ আছোঁ। এইফালে চিধা গ'লে ইঞ্জিনিয়াৰিং কলেজ পাব, আৰু আমি যাম এইফালে লেফ্ট টাৰ্ণ ল'ম। আমি এইফালেদি গৈ এটি ৰোড ওলামগৈ। এয়া আমি এটি ৰোড দি গৈ আছোঁ। এয়া আমি গৈ আছোঁ। এইফালে আমাৰ এয়া বছ আৰু লয়। এয়া ক'ত আহিছোঁ গম পালেই চাগে। আৰু গেটখন দেখি আপোনালোকে গম পাইছেই, ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱাৰ এই ৰাস্তাটো দি আহিলে অকণমান গাঁৱলীয়া পৰিৱেশ এটা পোৱা যায়, সেইকাৰণে ভাল লাগে এইফালে আহিবলৈ। এয়া পথাৰ। এয়া আমি পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰ। এয়া চাকি লৈ লৈছোঁ। ব'লা যাব নাই নহয় নাই ফোন কৰা নাই হ'লে আৰু ইমান টাইম আমি ক'ত পোৱা নাই নোপোৱাকৈ এইটো বেছি টাইম নালাগে। এইটো বেছি টাইম নালাগে। এই বাৰাণ্ডাখনেদি গৈ আমি চাকি জ্বলোৱা জেগালৈ যাম এতিয়া। চাকি জ্বলাই হৈ গ'ল, এতিয়া আমি নামঘৰৰ ভিতৰলৈ গৈ সেৱা কৰিমগৈ। এয়া ঢেকীয়া ফুল। এয়া নামঘৰৰ মেইন আসন ভাগ, আৰু এয়া অক্ষয় বন্তি গছ।
এয়া নামঘৰৰ এন্ট্ৰেন্স ভাগ, বৰ ধুনীয়াকৈ সজাই থোৱা আছে। কি সুন্দৰ দেখিছেনে? এইখিনি দেখিলে বৰ ভাল লাগি যায়। আমাৰ নামঘৰৰ কামখিনি কৰি হৈ গৈছে, এতিয়া আমি যাবলৈ ওলাইছোঁ। সেয়া বাদাম, ৰাস্তাত দেখিলোঁ বাদাম লৈছোঁ। এইফালে বাদাম ভাজি আছে। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।